হাই গাইজ, কি খবৰ? আমি মানে বা আৰু মই আজি দুইজনে বহি থাকোঁতে মনতে ভাবিলোঁ যে দুইজনে আৰু কিবা এটা কৰোঁ। আৰু বায়ে ক'লে যে ব'ল দুইজনে ঘৰতে এনেই পৰি থকা বস্তাখিনিতে আদা ৰুওঁগৈ। আৰু দুইজনে আদা ৰুওঁগৈ বুলি ওলাই আহিলোঁ। তাই কোৰেৰে মাটিবোৰ খান্দি সেই দুইজনে বস্তাত ভৰালোঁ আৰু বস্তাত ভৰাই মেলি গোটেইখিনি থৈ লৈছোঁ ঘৰৰ আগফালৰ চোতালতে। সেয়ে ময়ো ভাবিলোঁ যে এনেইনো থাকি কি কৰিম, সেইকাৰণে দুইজনে মাটি খন্দাত লাগি গ'লোঁ। আৰু আদা ৰুবৰ কাৰণে দুইজনে বস্তাবোৰ মানে এটা এটাকৈ ভৰ্তি কৰি মানে আধাকে ভৰ্তি কৰি লৈছোঁ আৰু তাৰপাছত দুইজনে আদা ৰুম। তাই মাটি খান্দি আছে, মই পূৰা ভিডিঅ' কৰাতহে লাগিছোঁ। বস্তাবোৰ দেখিছে নহয়, মাটিবোৰ ভৰাই লৈছোঁ। বেছিকেইটা নহয় বাৰু, অলপ কমকেই। কোৱা শুনিছোঁ বোলে বস্তা ৰুলেহে বেছিকৈ আদাবোৰ যায়, সেইকাৰণে আমি দুইজনে বস্তাতে ৰুলোঁ। আপোনালোকক দেখাই গৈ থাকিম দেই কেনেধৰণে কৰিলে আদাবোৰ বেছিকৈ যায়। আৰু মই মাটিবোৰ দেখিছেনে, মাটিৰ ওপৰত অলপ গোবৰ ছটিয়াই লৈছিলোঁ বাৰু দেই, সেইটো দেখুওৱা নহ'ল আপোনালোকক। ইয়াৰ পৰা গোবৰ লৈছিলোঁ, গোবৰবোৰ অলপ ছটিয়াই লৈছোঁ আৰু আপোনালোকক সম্পূৰ্ণকৈ একেবাৰে মাটি খন্দালৈকে দেখাই যাম। দেখিছে নহয়, বৰষুণ দিয়া দেখিলোঁ, ছাতি নোহোৱাত কলপাতৰ তলতে ৰুই লৈছে। আৰু ময়ো মাটিত অলপমান খান্দি দিয়াত সহায় কৰিলোঁ তাইকো। মই খান্দি আছিলোঁ, পানী অলপমান দি লৈছোঁ ৰোৱা আগতে। পানীবোৰ দি ল'লে মানে অলপ জেকা। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই। আপোনালোকক কেনেকৈ আমি প্ৰথমৰ পৰা শেষলৈকে কি কৰিছোঁ সেইবোৰ সকলো মই দেখাই গৈ থাকিম। সকলোবোৰ বস্তা মাটি ভৰোৱা হৈয়ে গ'ল। আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো দেখাই গৈ থাকিম, আপোনালোকে চাই যাব। আদা টুকুৰা লৈছোঁ আৰু আদা অলপমান এনেই অকণমান ভাঙি পেলাই ল'ব। গোটেইডোখৰ ৰুই নিদিব, গোটেইডোখৰ ৰুলে বহুত বেছি গছ হৈ যাব যে, বস্তাটো সৰু নহয় জানো, সেইকাৰণে মই অলপ সৰুকৈ লৈছোঁ। সৰুকৈ লৈ পেলানি ৰুই দিছোঁ। দেখিছে নহয় আপোনালোকে, এনেকৈ আপোনালোকে ৰুব। অকণমান ল'ব, বেছিকৈ নুৰুব। অকণমান পুতি দিছোঁ মই। চাওকচোন, আজি বতৰটো ইমান ধুনীয়া। সম্পূৰ্ণকৈ আপোনালোকক গোটেই বস্তাকেইটা দেখাই দিছোঁ, বেছিকেইটা নহয় বাৰু। আপোনালোকে এনেদৰে ঘৰতে যিকোনো খেতি কৰি থাকিবচোন, চাব সময়ো নষ্ট নহয় আৰু আপুনি দুপইচা অৰ্জনো কৰিব পাৰিব। মই দুসপ্তাহমানৰ পাছত দেখাইছোঁ দেই, পাছৰ ভিডিঅ' এইটো। মানে আদাবোৰ গজি হৈয়ে গৈছে, সম্পূৰ্ণকৈ ধুনীয়াকৈ চাওকচোন কিমান ধুনীয়াকৈ ওলাই গৈছে। সকলোবোৰ মাজে খান্দিব হৈয়ে গৈছে, খান্দিছোঁ, খান্দি আছে, মই ভিডিঅ' কৰি আছোঁ বাৰু। চাওকচোন কিমান ওলাইছে, আপোনালোকক দেখাই গৈ থাকিম দেই। মাটিবোৰ দেখিছে ন, একেবাৰে শুকাই গৈছে, বস্তাবোৰ সকলোবোৰ গোটেইখিনি গছ মৰি গৈছে। বৰ্তমান তাই খান্দি আছে, আপোনালোকক খান্দি হ'লে সকলোবোৰ দেখাই দিম। দেখিছেই নহয় কিমান ওলাইছে। চাওকচোন, এজোপাত মাত্ৰ এইকেইটা ওলাইছে। মাটিবোৰ বহুত টান হৈ গ'ল, বহুত মানে পানী দি থাকিব লাগিছিলে। এনিটাইম আমি কলেজ যোৱাটো অলপ মানে প্ৰব্লেম হ'ল, দিব নহ'ল তেনেকৈ পানী, সেইকাৰণে এইবোৰ শুকাই গ'ল মাটিখিনি বেছিকৈ। মানে অলপ কমকৈ হ'ব লাগিছিলে, বেছিকৈ শুকাই গ'ল, সেইকাৰণে আদাটো মানে কমকৈ ওলালে, বেছি ওলোৱা নাই। এজোপা গছত মাটি মানে ইমান লাভ হৈছে, হ'লেও ইমান বেছি লাভ হোৱা নাই। আৰু এটা বস্তা দেখিলেই নহয় কিমানখিনি ওলাইছে। মানে মই ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ, ওপৰৰ দৃশ্য আপোনালোকে চাই থাকক। খান্দি আছে, একদম মিছন ষ্টাৰ্ট কৰি আছে। আমাক বহুত গাদ্দাৰ হৈ গ'ল এইকেইটা, দিছেনে? তিনিটা বস্তা খান্দি মাত্ৰ এইকেইটা। এইটো লাষ্ট বস্তা খান্দি আছে, চাওকচোন আপোনালোকে কিমান কমকৈ ওলাইছে। চাওক কিমান কম আদা, মানে ইমানবোৰ বস্তা খান্দি পিনি হৈছেগৈ লাষ্টত। বহুত গাদ্দাৰ হৈ গ'ল মানে আমাৰ লগত। মনৰ দুখতে এখন ময়ো ওলাই দিলোঁ আৰু ভিডিঅ'টোতে। দেখিলেই নহয় আমাৰ কিমান লাভ হ'ল। আজিলৈ আহিছোঁ, বাই।